উন্নয়নৰ পোহৰ নপৰা ৰাইজে এইবাৰ নামিল পথ মেৰামতিত। চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ৰাইজে। এই দৃশ্য পূব গোৱালপাৰাৰ শিংৰামাৰী গাঁৱৰ ৰাইজৰ। হাতে হাতে কোৰ পাচি লৈ এনেদৰে ৰাইজে শ্ৰমদানেৰে সুচল কৰি তুলিলে পথ। শিমলুটোলাৰ পৰা শিংৰামাৰী হৈ বহতিলৈ যোৱা কেঁচা পথ। কিন্তু চৰকাৰ কিংবা জনপ্ৰতিনিধিৰ আজিলৈ নপৰিল চকু। সদাব্যস্ত পথটি মেৰামতিৰ অভাৱত চলাচলৰ বাবে হৈ পৰিছে অনুপযোগী। চৰকাৰৰ লগতে স্থানীয় বিধায়কক কৈ ভাগৰি পৰিছে স্থানীয় ৰাইজ। দেশ স্বাধীন হ'ল, কিন্তু আজিলৈ পকী নহ'ল উক্ত পথছোৱা। প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ কেঁচা পথটিৰ দুৰৱস্থাৰ বাবে জ্বলা কলা খাইছে সৰ্বসাধাৰণ ৰাইজে। পথটিত সংঘটিত হৈছে কেইবাটাও সৰু বৰ দুৰ্ঘটনা। ইমানৰ পিছতো গুৰুত্ব দিয়া নাই ৰজাঘৰে। নিৰ্বাচন আহিলে ভোট বিচাৰি আহে বিভিন্ন ৰাজনৈতিক দলৰ নেতাই। প্ৰতিশ্ৰুতি দিয়ে বাট পথকে ধৰি আন সমস্যাৰ। কিন্তু সকলো যে পৰিণত হয় ফুটুকাৰ ফেনলৈ। স্থানীয় বিধায়ক একে ৰচিদ আলমৰ মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে ৰাইজে। পিছে ৰাইজে চৰকাৰৰ আশা নকৰি এনেদৰে শতাধিক ৰাইজ নামি পৰিল পথ মেৰামতিত। হাতে হাতে কোদাল পাচি লৈ ট্ৰেক্টৰেৰে মাটি কাটি গুৰুত্বহীন হৈ পৰা পথটি শ্ৰমদানেৰে তুলিলে সুচল কৰি। কেইবাখন গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথ। পথটিৰ এনে বেয়া লগা অৱস্থাই উদগাইছে চৰকাৰৰ উন্নয়নৰ ফুপলা স্বৰূপ। পিছে ৰাইজৰ যাতায়াত এনে দুখ দুৰ্গতিত ৰজাঘৰে গুৰুত্ব দিবনে? এই লৈ সৰব আলোচনা চলিছে ৰাইজৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট ফ্ৰম আছাম লাইভ 24। একচুৱেলি পৰিতাপৰ বিষয় নদীৰ দাঁতিকাষৰী এৰিয়া আমাৰ নৱাগত শিমলুটোলা জিপি নৱাগত শিমলুটোলা বজাৰৰ পৰা আদি কৰি আপোনাৰ বহতি বজাৰলৈকে নদী কাষৰী যিখিনি এৰিয়া আছে এই এৰিয়াখিনি ভাৰত স্বাধীনতাৰ পাছৰে পৰা এই মানুহখিনি লাঞ্ছিত বঞ্চিত হৈ থকা আমি দৃষ্টিগোচৰ কৰিছোঁ। এই দাঁতিকাষৰী যিখিনি এৰিয়া আছে দুৰ্ভগীয়া মানুহ মানে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি থকা মানুহখিনিৰ জৰ্জৰিত সমস্যা যিবোৰ আছে স্কুল কলেজ আদি কৰি ৰাস্তা পথঘাটৰ যিখিনি সমস্যা কোনো সমাধান দিয়া নাই। স্থানীয় বিধায়কক এই সংক্ৰান্তত বহুবাৰ অনুনয় বিনয় কৰা হৈছিলে। তেওঁ মানে সেই ভোটৰ স্বাৰ্থত আহি বিভিন্ন ধৰণৰ প্ৰবঞ্চনা দেখুৱাই আপোনালোকৰ ৰাস্তা পকীকৰণ কৰা হ'ব, আপোনালোকৰ স্কুল কলেজ নিৰ্মাণ কৰি দিয়া হ'ব, ঘৰে ঘৰে আপোনালোকক আই ঘৰ প্ৰদান কৰা হ'ব, চলাৰ ব্যৱস্থা কৰি দিয়া হ'ব, বিভিন্ন ধৰণৰ প্ৰবঞ্চনা দেখুৱাই এই দুৰ্ভগীয়া ৰাইজখিনিক আজি 70-73 বছৰে প্ৰবঞ্চনাৰ বলি হৈ থাকিব লগা হৈছে। মই আপোনালোকৰ জৰিয়তে অসম গভৰ্ণমেণ্টক অনুনয় বিনয় কৰিব বিচাৰোঁ যে যাতে আমাৰ এই দুৰ্ভগীয়া এৰিয়াৰ জনসাধাৰণৰ প্ৰতি তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা দৃষ্টিগোচৰ কৰি এই ৰাস্তাখন কমচে কম পেপাৰ ব্লক বনাই দি হ'লেও এই মানুহখিনিক যাতায়াত ব্যৱস্থাৰ যাতে সুকলমে তেওঁলোকে চলিব পাৰে। এইটো ৰাস্তা আমাৰ নৱাগত শিমলুটোলাৰ পৰা দলমা যাতায়াতৰ ৰাস্তা হয়। এইটো অতি পুৰণীয় ৰাস্তা। প্ৰায় গোৱালপাৰা জিলা নহয়, ওচৰৱৰ্তী বৰপেটা জিলাৰ মানুহ এইটো ৰাস্তাতে আপ ডাউন কৰি থাকে। আজি দীৰ্ঘদিনৰ পৰা এইটো ৰাস্তা একদম যাতায়াতৰ অসুবিধা হৈ আছে। আনকি এইটো ৰাস্তাত বহুতো দুৰ্ঘটনাও ঘটি গৈছে। ইয়াৰ মাজতে এজন বৃদ্ধ মানুহ চাইকেল লৈ যাওঁতে তেখেতে বাগৰি পৰি এই শিংৰামাৰী গাঁৱৰ ৰাস্তাখনত তেখেতে বেয়াকৈ দুখ পাইছে। আমি ৰাইজৰ মানুহ তেওঁক উঠাই লৈ মেডিকেলত পঠাই দিয়া ব্যৱস্থা কৰিছিলোঁ। কিন্তু দুখৰ বিষয় আজি বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ নেতাসকল থকা সত্ত্বেও যে আমি ৰাইজৰ তৰফৰ পৰা আমি ৰাস্তাৰ কাম কৰিব লগা হৈছে, অতি দুখৰ বিষয়। আমি স্থানীয় বিধায়কক কেইবাবাৰ জনোৱা হৈছে, লগতে পঞ্চায়ত প্ৰতিনিধিসকলক জনোৱা সত্ত্বেও এইটো ৰাস্তাৰ মেৰামতি আজিলৈকে হোৱা নাই। দুখৰ বিষয় আজি আমি শ্ৰমদানেৰে ৰাস্তা কৰিব লগা হৈছে। এই কাৰণত আমাৰ স্কুলীয়া ল'ৰা ছোৱালীবিলাকে যিহেতু চুতাৰপাৰা কলেজ লগতে চুতাৰপাৰা এম ই আৰু হাই স্কুল, ইপিনে বহতি এম ই স্কুল লগতে বহতি হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত যোৱা ল'ৰা ছোৱালীবিলাকৰ বিশেষকৈ অসুবিধা হয়।
আনকি এইটো জলদলিৰ কবলত পৰা ৰাস্তা হয়। এইটো ৰাস্তাৰ কাৰণে আমি বহুকেইবাৰ মেৰামতি কৰা সত্ত্বেও আমি পঞ্চায়ত প্ৰতিনিধিসকলকো জনোৱাত তেওঁলোকে এইটো ৰাস্তাৰ কাৰণে কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই।